আহমেদাবাদৰ এখন হাস্পতালৰ ৱেটিং ৰুমৰ এটি কোণত নীৰৱে বহি আছে এজন যুৱক। কোনোবাই আহি সুধিলে কাৰ বাবে অপেক্ষা কৰি আছে তেওঁ। শ্ৰুহিক্ত নয়নেৰে যুৱকজনে উত্তৰ দিলে, মাই লাভ। আহমেদাবাদৰ দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখনত আছিল যুৱকজনৰ প্ৰেমিকা, কিন্তু অভিশপ্ত বিমানখনে চিৰদিনলৈ কাঢ়ি লৈ গ'ল যুৱকজনৰ প্ৰেমিকাক। অপেক্ষাৰ অন্ত নাই, চকুত চকু পানী, বুকুত বিষাদৰ সাগৰ আৰু ব্যাকুল হৃদয় লৈ আহমেদাবাদৰ এখন হাস্পতালৰ এটি কোণত এজন যুৱক বহি ৰৈছে নিঃশব্দেই নীৰৱে। অভিশপ্ত বিমানখনে চিৰদিনলৈ কাঢ়ি লৈ গ'ল যুৱকজনৰ প্ৰেমিকাক। শেষবাৰলৈ প্ৰেমিকাক চোৱাৰ হেঁপাহত মুম্বাইৰ পৰা আহমেদাবাদলৈ আহিছে যুৱকজন। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই হৃদয় বিদাৰক ভিডিঅ'ই প্ৰত্যেকগৰাকী লোকৰেই হৃদয় কঁপাই তুলিছে। চাওকচোন কিদৰে যুৱকজন মাজে সময়ে হৈ পৰে অস্থিৰ, অকলেই চিঞৰি চিঞৰি উচপি উঠে, আকৌ নিজেই শান্ত হৈ একেথৰে চাই থাকে। অভিশপ্ত বিমানখনত ক্ৰেবিং ক্ৰু হিচাপে কৰ্মৰত হৈ আছিল যুৱকজনৰ প্ৰেমিকা, আৰু তাৰ পাছত হাস্পতালৰ ৱেটিং ৰুমত নিশা ৩ বজাতো এনেদৰেই দেখিবলৈ পোৱা গ'ল যুৱকজনক। কোনোবাই যুৱকজনক সুধিলে কাৰ বাবে এনেদৰে বহি আছে। যুৱকজনে উত্তৰ দিলে, মাই লাভ। সঁচাই কোনেও নাজানে কাৰ কেতিয়া হয় শেষ বিদায়। প্ৰেমৰ অন্তিম বিদায়ে অসহায় কৰি তোলা এই যুৱকজনৰ ভিডিঅ'ই এতিয়া প্ৰত্যেকগৰাকী লোকৰেই দুচকুত আনিছে শোকৰ বন্যা। আহমেদাবাদৰ এখন হাস্পতালৰ ৱেটিং ৰুমৰ এটি কোণত নীৰৱে বহি আছে এজন যুৱক। কোনোবাই আহি সুধিলে কাৰ বাবে অপেক্ষা কৰি আছে তেওঁ। শ্ৰুহিক্ত নয়নেৰে যুৱকজনে উত্তৰ দিলে, মাই লাভ। আহমেদাবাদৰ দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখনত আছিল যুৱকজনৰ প্ৰেমিকা, কিন্তু অভিশপ্ত বিমানখনে চিৰদিনলৈ কাঢ়ি লৈ গ'ল যুৱকজনৰ প্ৰেমিকাক। অপেক্ষাৰ অন্ত নাই, চকুত চকু পানী, বুকুত বিষাদৰ সাগৰ আৰু ব্যাকুল হৃদয় লৈ আহমেদাবাদৰ এখন হাস্পতালৰ এটি কোণত এজন যুৱক বহি ৰৈছে নিঃশব্দেই নীৰৱে। অভিশপ্ত বিমানখনে চিৰদিনলৈ কাঢ়ি লৈ গ'ল যুৱকজনৰ প্ৰেমিকাক। শেষবাৰলৈ প্ৰেমিকাক চোৱাৰ হেঁপাহত মুম্বাইৰ পৰা আহমেদাবাদলৈ আহিছে যুৱকজন। ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই হৃদয় বিদাৰক ভিডিঅ'ই প্ৰত্যেকগৰাকী লোকৰেই হৃদয় কঁপাই তুলিছে। চাওকচোন কিদৰে যুৱকজন মাজে সময়ে হৈ পৰে অস্থিৰ, অকলেই চিঞৰি চিঞৰি উচপি উঠে, আকৌ নিজেই শান্ত হৈ একেথৰে চাই থাকে। অভিশপ্ত বিমানখনত ক্ৰেবিং ক্ৰু হিচাপে কৰ্মৰত হৈ আছিল যুৱকজনৰ প্ৰেমিকা, আৰু তাৰ পাছত হাস্পতালৰ ৱেটিং ৰুমত নিশা ৩ বজাতো এনেদৰেই দেখিবলৈ পোৱা গ'ল যুৱকজনক। কোনোবাই যুৱকজনক সুধিলে কাৰ বাবে এনেদৰে বহি আছে। যুৱকজনে উত্তৰ দিলে, মাই লাভ। সঁচাই কোনেও নাজানে কাৰ কেতিয়া হয় শেষ বিদায়। প্ৰেমৰ অন্তিম বিদায়ে অসহায় কৰি তোলা এই যুৱকজনৰ ভিডিঅ'ই এতিয়া প্ৰত্যেকগৰাকী লোকৰেই দুচকুত আনিছে শোকৰ বন্যা।